নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত অসম চৰকাৰে যি 22,000 চাকৰি নিযুক্তিৰ বাবে যি লিখিত পৰীক্ষা হ'ব তাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যন এ ফণী শৰ্মা, অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন চি ইন্দ্ৰ বনিয়া, অপশ্যন ডি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। ছেকেণ্ড কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ছাব ডিভিজনেল মেজিষ্ট্ৰেট অফ আছাম। অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল? অপশ্যন এ গুচিব্ৰতা ৰায়চৌধুৰী, অপশ্যন বি বিনোদ শৰ্মা, অপশ্যন চি ৰেণুকা বৰা, অপশ্যন ডি সবিতা ঘোষ। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে গুচিব্ৰতা ৰায়চৌধুৰী। 3 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ ৱাজ দ্য আজাদ হিন্দ ফৌজ ফৰ্ম। আজাদ হিন্দ ফৌজ ক'ত গঠন হৈছিল? অপশ্যন এ ভাৰত, অপশ্যন বি জাৰ্মানী, অপশ্যন চি ছিংগাপুৰ, অপশ্যন ডি ৰাছিয়া। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি ছিংগাপুৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ দ্য লায়ন মেন অফ আছাম। কাক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়? অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি মণিৰাম দেৱাল, অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। 5 নম্বৰ কুৱেশ্যনটো হৈছে হাফলং চিটি ইজ চিটুৱেটেড অন হুইচ হিল। হাফলং চহৰখন কোনখন পাহাৰত অৱস্থিত? অপশ্যন এ কাৰ্বি পাহাৰত, অপশ্যন বি গাৰো পাহাৰত, অপশ্যন চি জয়ন্তীয়া পাহাৰত, অপশ্যন ডি বৰাইল পাহাৰত। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি বৰাইল পাহাৰত।